Hi guys, welcome back to my YouTube channel Real Video Company. तो आज होइसे आमार भर पूजा माने मनसा पूजा आज मेन तो हे कारणे আজি পুরা ড্রেস মানে এনে जितिन হবो तो মানে ভালকে নিব লাগিব তো এয়া চাওক এয়া এইফালে উলিয়াই লৈছো এইটো মানে পাঞ্জাবী কুৰ্তা আৰু এইফালে আছে এইটো ধুতি তো বঢ়িয়াকে ৰেডি হইলো তাৰ পিছত দেখাই আছো হৈ গল কিয়ক ফুল ৰেডি তো এতিয়া যাও তো বলক গাইজ আপোনালোকক লৈ যাও পূজালৈ তো হ'ল লক গাইজ ড্ৰেছ কৰা তো বলক এতিয়া পূজালৈ যাই থাকো গান দিয়ে হলে নির্মালী কথা এবার ওরে আমার ভুগিল মানুষ আছে আর হইছে দে আজি বহা মানুহ হইছে আ দিলে আইবা না তো গাইজ মনসা পূজা তাতে চলি আছে তাতে তো ইয়াতে ভোগ বনোৱা হৈছে মানে যিমান মানুহ আহে পূজা লৈছো সকলোকে ভোগ খোৱা হ'ব তো আহক মানে ভোগ মানে কিমান বনাইছে মানে কিমান মানুহ যোগাৰ কৰিছে তো বলক দেখাই আছো তো ইয়াতে ভোগ বনাই আছে তো কিমান মান ভোগ বনাইছে আৰু কিমান মানুহৰ যোগাৰ কৰা হৈছে তো সকলোবোৰ দেখাই আছো তো চাই থাকক ভিডিঅ'টো ভোগ কেইথালি বনোৱা হ'ব মানে কিমান মান মানুহৰ মানে আমাৰ 2500 পৰা 3000 মানুহ হ'ব আৰু মানে যিমান আহে সকলোকে খোৱা হ'ব আজি তো ইয়াতে ভোগ বনাই আছে এয়া মানে কি কি খোৱা হ'ব আমাৰ খিচাৰি থাকিব পায়স থাকিব চব্জি থাকিব আৰু গাজি প্ৰসাদ থাকিব তাতে মণ্ডপত যিখিনি মানুহ আহে সকলোৱে আৰু খাই বৈ যাব আৰু ভক্তবান ৰাইজে তো ইয়াতে ভোগ বনাই আছে তো যিমান মানুহ আহে সকলোকে খোৱা হ'ব খিচাৰি তৰকাৰী পায়স তো বলক আমি পূজালৈ আৰু যাওঁ তো আজি মানে মনসা পূজাত আমাৰ ভোগ খোৱা মানুহ কিমান হ'ব মানুহ ভোগ খোৱা মানুহ সংখ্যা কমচে কম 3000 3500 মানে যিমান মানুহ আহে সকলোকে খোৱা হ'ব সকলোকে খোৱা হ'ব সেইটো আমি গোটেইখিনি বন্দোবস্ত কৰা হৈছে তেওঁলোকক ধৰক আমাৰ যিবিলাক বাহিৰৰ মানুহ আহিব তেওঁলোক খোৱাৰ কাৰণে আমি ধুনীয়া ডেস্ক বেঞ্চৰ প্ৰবন্ধ কৰা হৈছোঁ আৰু তাতে কিছুমান আমি তেওঁলোক খোৱাৰ পিছত আমাৰ কিছুমান গাঁৱৰ মানুহেও তাত বহি খাব আৰু কিছুমানক পাৰিলে আমি বেলেগ ধৰণে আমি শুশ্ৰূষা কৰিম তো অতিথিৰ কাৰণে ভালকৈ শুশ্ৰূষা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু হৈছে साड़ी है ना और साड़ी তো গাইজ তাতে মনসা পূজা হৈ আছে আৰু আমাৰ লগত আছে সম্পাদক ডাঙৰীয়া তো সম্পাদক ডাঙৰীয়াৰ পৰা আমাৰ পূজাখনৰ বিষয়ে ভালদৰে জানি লওঁ আহক তো এখেত হৈছে আমাৰ মনসা পূজাৰ সম্পাদক
অকণমান কৈ দিয়ক মানে মনসা পূজাখনৰ বিষয়ে। আমাৰ এই মনসা পূজাখন বৰ্তমান এতিয়ালৈ 112 বছৰ হ'ল আৰু এই পূজাখনত আমাৰ যথেষ্ট মানুহৰ সমাগম হয়। আৰু প্ৰায় 3000 মানুহৰ সমাগম হ'ব আৰু প্ৰত্যেক মানুহখিনিৰ কাৰণে আমি দুপৰীয়াৰ ভোগৰ এৰেঞ্জমেণ্ট কৰা গৈছে। প্ৰায় ভোগো আমি 20 থালি বনোৱা যায় আৰু যি লাগে আমি 30 থালিলৈকে আমাৰ প্ৰস্তুত কৰি থোৱা হৈছে। আৰু 3 দিনীয়া কাৰ্যসূচীৰে যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী সমাপ্ত হ'ল। আজি দ্বিতীয় কাৰ্যসূচী, আজি ভৰ পূজা কয়। এই পূজাখনত আমাৰ শান্তি লোৱাৰ পিছত ভোগ বিতৰণৰ পিছত ওজাপালি আৰম্ভ হ'ব। ওজাপালিৰ পিছত আমি 7 বজাত দেউধা নৃত্য প্ৰদৰ্শন কৰাম। তাৰে পিছত আকৌ আৰু ওজাপালি, অভ্যৰ্থনাৰ মানুহ আহি থাকিব। অভ্যৰ্থনাৰ মানুহখিনিক আমি ৰিচিপশ্যন কৰিম। হোল নাইট, ৰাতিপুৱা আমি 5টা বজালৈকে ইয়াত আজি আমাৰ কাৰ্যসূচীটো চলি থাকিব। আৰু নিমন্ত্ৰিত মানুহখিনি যেতিয়া আহে তেতিয়া আমি অভ্যৰ্থনা কৰিম। আৰু অহাকালি আমাৰ ভাচনি হ'ব। ভাচনিত আমি 1টামান বজাত প্ৰতিমা বিসৰ্জন দি ইয়াতে এটা প্ৰীতিভোজন কৰিম। প্ৰীতিভোজনৰ পিছত গধূলি নাম প্ৰসংগ হ'ব, নাগাৰা নাম। আৰু আমাৰ 3 দিনীয়া কাৰ্যসূচী ইমানেই আৰু মানে মনসা পূজাখনত আপোনালোকৰ মানে কৰ্মকৰ্তা, আপোনালোকৰ ফালৰ পৰা মানে কৰ্মকৰ্তা কেইজন আছে সদস্য, মানে স্বেচ্ছাসেৱক হিচাপে? স্বেচ্ছাসেৱক হিচাপে আমাৰ যিখিনি চুবুৰীটোৰ ডেকা ল'ৰা আৰু বয়সস্থখিনিক আমি উপদেষ্টাত ৰাখি আৰু ডেকা ল'ৰাখিনিক কিছুমানক স্বেচ্ছাসেৱক দিছোঁ, কিছুমানক ভঁৰালত দিছোঁ, কিছুমানত আমি পাকঘৰ খাদ্য বিভাগত দিছোঁ। ভাগে ভাগে মানুহখিনি গোটেই চুবুৰীটো, গোটেই পূজাৰ অংশীদাৰখিনিয়ে ইয়াত সম্পূৰ্ণ সহায় সহযোগিতা কৰি আছে আৰু থকা কাৰণে আমি পূজাখন ইমান মানুহ আমি কণ্ট্ৰল কৰিব পৰা গৈছে। দাদা আপুনি ক'ৰ পৰা আহিছে? হয়, কেনে লাগিল পূজাখন চাই? পূজা চাই বেয়া লাগে নাই, ভালে লাগছে। তো আপুনি প্ৰত্যেকবাৰে আহে ইয়ালৈ? প্ৰত্যেকবাৰে অহা যায়। ঠিক আছে। আপুনি প্ৰত্যেকবাৰে আহি থাকে? মই বছৰে আহি থাকোঁ। মই ইয়াৰে মালিক মানে পূজাৰে। হয়, বছৰ দি থাকোঁ। তো কেনেকুৱা লাগিল মানে পূজালৈ? পূজাখন বঢ়িয়া লাগে আৰু বঢ়িয়া বুলি কৈছোঁ। অলপ মাহাত্য আছে এইখন পূজাৰ। মনত যি ভাবে সেই ভাববিলাক অলপমান হেৰি হয় মানুহবিলাকৰ। আৰু পূজাৰ থলীত আহিলে অলপ মানুহৰ অন্তৰবিলাক অলপ ভালো লাগে। আৰু আমাৰ ইয়াত এটা বৈশিষ্ট্য আছে। আমাৰ যিখিনি ছোৱালী আমি বাহিৰত বিয়া দিছোঁ তেওঁলোককো আমি নিমন্ত্ৰণ দিওঁ। আৰু আজিৰ দিনটোতে গোটেই বিয়া দিয়া ছোৱালী বা আমি আৰু কোনোবাই দূৰত বিয়া কৰিছে তেওঁলোকৰ ফেমিলি, আজি আমাৰ এটা বিৰাট ডাঙৰ উৎসৱ। আজি এই উৎসৱটোত এই পূজাৰ দিনা সকলো মানুহেই ইয়াতে চিনাকি পৰ্বও হয় আৰু সহায় সহযোগিতাৰে পূজাখন আমি আগুৱাই নিওঁ। তো আমাৰ সম্পাদক ডাঙৰীয়াই ভালদৰে দেখাই দিব পূজাখন মানে কেনেকৈ চলি আছে। আৰু ইয়াতে মানে চাহৰ ব্যৱস্থাও হৈ আছে। এইফালে আমাৰ চাহৰ সুব্যৱস্থা, তাৰপিছত ভোগৰ ব্যৱস্থা এইফালে দেখাই দিলোঁ আপোনালোকক। কিমান মান মানুহ হ'ল? মানে বৰ্তমানে 3খন হ'ল ন? তো ইয়াতে চাহ বনাই আছে। এয়া আপোনালোক ক'ৰ পৰা আহিছে? হালগাৰ পৰা আহিছে। কেনেকুৱা লাগিল পূজাখন চাই? পূজাত আহি ভালে লাগিল। তো প্ৰত্যেকবাৰে আপুনি আহেনে পূজাখনলৈ? পূজাত আহোঁ, সেৱা এটা ল'ম আৰু। ভঁৰাল ঘৰৰ ষ্ট'ৰ ৰুম খাদ্য। তো আপোনালোক ভঁৰাল ঘৰৰ দায়িত্বত আছে? হয়। তো এয়া হৈছে ভঁৰাল ঘৰ। এইফালে গোটেইখিনি মানে ইয়াতে থৈ দিয়া হৈছে। এইফালে চাওক, এতিয়া আমাৰ পূজা চলি আছে। চব বস্তু ইয়াৰ পৰা যাই আছে, ভঁৰাল ঘৰৰ পৰা। বহুত কিবা কিবি ইয়াত আছেও, বহুত জনসাধাৰণ হৈছোঁ। এইরকম চলি আছে, পূজা আমাৰ চলিয়ে থাকিব কাইলৈকে।
তো পূজাখন কেইদিনীয়া হয় পূজাখন? 3 দিনীয়া হয়। 3 দিনীয়া হয়। আপোনাৰ কেনে লাগিছে মানে ভঁৰালৰ দায়িত্ব থাকে? বৰ ভাল লাগিছে। আমি ৰেষ্টে পোৱা নাই, ৰাতিপুৱাৰ পৰা অসংখ্য যাত্ৰী ভৰি আছে, গতিকে ইয়াতে আমি সময় পোৱা নাই আৰু ইয়াতে পৰিৱেশ বৰ সুন্দৰ। এইখন পূজা 3 দিনৰ কাৰণে আৰম্ভ হৈছে। ইয়াতে এই বছৰ নতুনত্ব হৈছে, আমাৰ মহিলা অতপালি হৈছে, এইটো বৰ আনন্দ। আৰু তেখেত অৰ্থেবাৰীৰ বেলগুৰিৰ মানুহ ছোৱালী সুন্দৰ পৰিৱেশত তেখেতে হেৰি কৰিছে, গতিকে আপোনালোকক নমস্কাৰ কৰিলোঁ। পূজা সম্পূৰ্ণ। তো আপুনি কি দায়িত্বত আছে? আমাৰ ইয়াত যিবিলাক উচিত আছে, পাৰা, ফুল, বেলপাত, এইবিলাক আমি লৈ আছোঁ। তো ক'ৰ পৰা মানুহ আহে ইয়াতে? ইয়াত বহুত দূৰৰ পৰা আহে, গুৱাহাটী। তো কিমানজন মানুহ হ'ল ইয়াতে এতিয়ালৈকে মানে উচৰ্গা কৰা? মেক্সিমাম 2-3 হৈ গ'ল। 2-3 হৈ গৈছে। তো এইফালে ফুল বেলপাত লোৱা হৈছে। পাপা আহিছে আৰু আমাৰ মানে পাৰ শুনি আছিল, তো মানে কলা পাৰ এযোৰ লৈ আহিছে পাপাই, তো মানে আগবঢ়াইছে আৰু মাৰ ওচৰত। আমাৰ আজিৰ মেইন মাননীয় অভিজ্ঞান তেখেতৰ ঘৰৰ পাৰ্টিবাদী তেখেতক সম্বোধন জনাব আমাৰ সম্পাদক। আনন্দ কলিতা তেখেত পেছাত এজন শিক্ষক, তেখেতে সজা আৰু আমাৰ প্ৰতিমাৰ দাতা আৰু তেখেত আমাক বেলেগ বেলেগকেও আৰ্থিক অনুদান দি থাকে, সেয়ে আমি তেখেতক সম্বোধন জনাইছোঁ। আমি সম্বোধন জনাব ওলাইছোঁ জগদীশ সুধীৰ, তেখেতক সম্বোধন জনাব আমাৰ ৰাধে ভঁৰালী। তো গাইজ ঘৰত আহিলোঁ আৰু সকলোকে মাতি লৈ গ'লোঁ, মানে পুষ্পাঞ্জলি শিকাব এতিয়া মানে হোমপুৰা হ'ব। তো আমাৰ মানে আইতাও আহিছে, মানে মামা চাই আইতাও আহি পাইছে বৰ্তমান। তো ভাল লাগিছে না আহি? তো এতিয়া বলক আমি এতিয়া মানে পুষ্পাঞ্জলি মেইন পূজা আৰু এতিয়া হ'ব, বলক বলক বলক। আৰু এয়া মুনুবাই, এয়া আইতা, এয়া নিবিৰ, দীক্ষিত চব আহি আছে। তো বলক একেলগে যাওঁ। তো হোমপুৰা হ'ব এতিয়া ইয়াতে। দাদা তাতে আৰু হয়, বুজি পাইছে না, একেলগে হওক। তো গাইজ এতিয়া নিৰ্মালী দি থকা হৈছে, এয়া চাওক নিৰ্মালী আৰু পুষ্পাঞ্জলি চিত্ৰা হ'ব। তো এয়া হৈছে ভৰপূজাৰ মেইন। তো এইফালে হোমপুৰি থকা হৈছে, এয়া চাওক হোমপুৰি আছে এইফালে, আৰু মানুহ চাওক না গাইজ, মানুহ চাওক, চবফালে মানুহ। আৰু এইফালে দি আছে নিৰ্মালী। তো অলপ পিছতে পুষ্পাঞ্জলি চিত্ৰা হ'ব। এইফালে মনসা পূজা চলি আছে আৰু এয়া চাওক ইয়াতে পূৰা হোমপুৰি থকা হৈছে আগত।
মন্দিৰৰ পিছফালে থকা যান বাহনসমূহ আমি সোনকালে আঁতৰাই দিবলৈ অনুৰোধ জনাইছোঁ। সোনকালে পিছচাইডে পিছচাইডে গোটেইকেইটা ল'ৰাকেইটা পিছচাইডে ভাল একেলগে আৰু মানুহ খাইছোঁ যেতিয়া আৰু হৈছে হ'ব দে নাই ভাই দিয়ে আছে যাই কথাত কি কি তো এতিয়া দি আছোঁ খিচাৰি গাইছ খিচাৰি বিলাই আছোঁ খিচাৰি 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 লাগব গোটেই ৰাইজক মানে বিলাই বিলাই লাষ্টত মানে খাবা টাইম পালোঁ আৰু লাষ্ট মানে পৰ্যায়ত খাই আছোঁ আৰু চব বিলাই নিয়ে এইবিলাক তো গাইজ দিনৰ কাৰ্যসূচীখিনি মানে মনসা পূজাৰ দিনৰ কাৰ্যসূচীবিলাক গোটেই দেখালোঁ এই ভিডিঅ'টোৰ যোগেৰে আৰু ৰাতিৰ যি আছে পূজাখনত কৰিব লগা আৰু দেখাব লগাটো সকলোবোৰ নেক্সট ভিডিঅ'ত দেখাই আছোঁ আপোনালোকক। তো প্লিজ নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত পূজাখনৰ সকলোবোৰ দেখাই আছোঁ ৰাতি কি কি হয় কেনেকুৱা কি কৰে দেউলা উঠা ওজাপালি সকলোবোৰ দেখাই আছোঁ নেক্সট ভিডিঅ'টোত। তো প্লিজ চাব নেক্সট ভিডিঅ'টো। তো আজিলৈ ইমানে এইটো ভিডিঅ'। থেংকছ ফৰ ৱাচিং বাই বাই।